আজি বড়োলেণ্ড মাৰ্চাৰ্ছ ট্ৰফি যিটো এইটো ফাইনেল ডে পাৰ্টিচিপেণ্টছ হৈছে গোসাইগাঁও FC আৰু শালবাগান দুটা মাজত চলি আছে। ধৰক মই আজি ইয়াত বহুত বছৰৰ পিছত এই KDC ফিল্ডত মই আহিব পাইছোঁ বা আহি পেলাই মই যিখিনি দেখিছোঁ আমাৰ যিখিনি ষ্টেডিয়াম ফুটবলৰ যিটো ষ্টেডিয়াম যিটো লেভেলত থাকিব লাগে সেইটো মই আজি দেখি পেলাই মই খুব মনত দুখ লাগিছে, ভাল লগা নাই। আৰু আমি এনেকুৱা লেভেলৰ নহয় আজিৰ দিনত, আৰু সেইটো হ'ল কোকৰাঝাৰ BTCৰ কেপিটেল। তো এনেকুৱা চহৰত এনেকুৱা টাউনত এনেকুৱা ষ্টেডিয়াম থকাটো মই বিচৰা নাই। মানে ফুল ফ্লেজত ভাল ষ্টেডিয়াম মই বনাই দিম বুলি কৈছে ফুটবলৰ কাৰণে। আৰু মুঠতে সেই আৰু এই ট্ৰফিটো মই নেশ্যনেল লেভেললৈকে আগবঢ়াই লৈ যাবৰ কাৰণে মই কথা দিছোঁ। সেই লেভেলত আমাৰ যিটো হৈ আছে এতিয়া সেইটোতো থাকিবই। ইয়াৰ বাদে আৰু এই ট্ৰফিটো নেশ্যনেল লেভেলৰ মানে বহুত ডাঙৰ ডাঙৰ পাৰ্টিচিপেণ্টছ আছে, ক্লাব আছে, ইহঁতকো পাৰ্টিচিপেট কৰিব পৰা এই লেভেললৈকে মই এই ট্ৰফিটো লৈ যাব বুলি মই আশ্বাস দিছে। আৰু সেই ষ্টেডিয়ামটো হওক, ষ্টেডিয়ামটো মুঠতে 2 বছৰমান লাগিব হয়তো কমপ্লিট হ'বৰ কাৰণে। আৰু মানে সৰুকৈ হ'লেও ভাল ষ্টেডিয়াম হ'ব লাগে ফুটবল প্লেগ্ৰাউণ্ড, সেইটোৱে কথা। আৰু মই ধৰিছোঁ যেনিবা এতিয়াৰ পৰা আৰম্ভ কৰি 2 বছৰত এই ষ্টেডিয়ামটো কমপ্লিট হওক, তেতিয়া আমি এই নেশ্যনেল লেভেলৰ যিখিনি পাৰ্টিচিপেণ্টছ ক্লাবসকল আছে, প্লেয়াৰ্ছসকল আছে, সিহঁতৰ লেভেলত সেইটো আৰু একটা এই আমাৰ যিখিনি হৈ আছে এতিয়া 25 বছৰলৈকে সেইটো কণ্টিনিউ থাকিব, সেইটো ড্ৰপ নহ'ব। আৰু একটা পৰ্যায়ত মই এই একে ট্ৰফিটোৱে নেশ্যনেল লেভেল পাৰ্টিচিপেণ্টছসকলক লৈ এটা ট্ৰফি মই চিন্তা কৰিছোঁ বা সেইটো আমি বনাম। মুঠতে এই ষ্টেডিয়ামটো কমপ্লিট হওক, বাছ কথা সেইটোৱে। নাম একেই থাকিব। আমাৰ লোকেলি উইদিন আছাম যিখিনি হৈ আছে সেইটো সেই লেভেলটো আমি বাদ নিদিওঁ, সেইটো থাকিবই। আৰু ইয়াৰ বাদেও নেশ্যনেল ইণ্টাৰনেশ্যনেলৰ প্লেয়াৰ লৈ পেলাই যিখিনি পাৰ্টিচিপেণ্টছ আহে মানে পাৰ্টিচিপেট কৰিব পৰা ট্ৰফি, ভাল ট্ৰফি আমি সেইটো ৰানিং কৰিম। ষ্টেডিয়ামৰ কণ্ডিশ্যনটো খুব বেয়া। এনেকুৱা মই কৈছোঁ, বড়ো ভাষাতে কৈছোঁ মই, যে আমি এই লেভেলত মানুহ নহয়, এতিয়া এই লেভেলত মানুহ নহয়, আমি বহুত আগবাঢ়ি আছোঁ। সেইকাৰণে আমাৰ ষ্টেডিয়াম হওক, যিকোনো স্পৰ্টছ হওক, এডুকেশ্যন হওক বা কমিউনিকেশ্যন ছাইডতে হওক, আমি বহুত আগবাঢ়ি আছোঁ। সেইকাৰণে এনেকুৱা লেভেলত আমি নাই, এতিয়া আমি আগবাঢ়ি আছোঁ। সেইকাৰণে সেই ষ্টেডিয়ামটো মই কৈছোঁ এনেকুৱা দি নহ'ব, ভাল এটা ষ্টেডিয়াম স্পৰ্টছৰ কাৰণে।